নমস্কাৰ বন্ধু বান্ধৱীসকল, আন দিনাৰ দৰে আজিও লৈ আহিছোঁ 5টি প্ৰশ্নৰে বনোৱা আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ৰখাই লৈ উত্তৰটি কমেণ্ট বক্সত দিবলৈ যত্ন কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। আপোনালোকে বহু নজনা কথা মোৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকৰ বাবে দিয়া প্ৰথমটো প্ৰশ্ন হ'ল, আমাৰ বৃক্কই প্ৰতিদিনে কিমান লিটাৰ তেজ শোধন কৰে? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে আমাৰ বৃক্কই প্ৰতিদিনে 200 লিটাৰ তেজ শোধন কৰে। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল, ছাৰ্ক কি 7খন দেশ লগ লাগি গঠন কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ কি? আপোনালোকৰ সময় আৰম্ভ হৈছে। ছাৰ্ক ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ আৰু পাকিস্তান লগাই গঠন কৰা হৈছে। ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, মানৱ দেহৰ মুঠ দাঁত কেই প্ৰকাৰৰ আৰু কি কি? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টি ৰখাই ল'ব। মানৱ দেহৰ মুঠ দাঁত 4 প্ৰকাৰৰ: আগদাঁত, ছেদক বা কুকুৰ দাঁত, পুৰঃপোষক বা আগগুৰি দাঁত, পেষক বা গুৰি দাঁত। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল, কোন জীৱই পানী খালে মৰি যায়? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে কেংগাৰু নিগনিয়ে পানী খালে মৰি যায়। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হ'ল, বিবাহিত মহিলাই কি বাৰে মূৰ ধুলে বেয়া আৰু সেই বাৰটোত মূৰ ধুলে কি হয়? আপোনালোকে জানে যদি উত্তৰটো কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে বিবাহিত মহিলাই বৃহস্পতিবাৰে মূৰ ধুলে বেয়া, সেইবাৰে মূৰ ধুলে সন্তানৰ ক্ষতি হয় আৰু স্বামীৰ আয়ুস কমে। আজিলৈ ইমানেই। পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।